নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰাজকুমাৰ STC। আজি যি আপোনালোকে এই পিকচাৰবিলাক দেখি আছে, এয়া আচলতে আমি এই বছৰৰে ফেব্ৰুৱাৰী মাহত আমি কি কৰিছিলোঁ, আমি মাজুলীলৈ গৈছিলোঁ। আৰু এনেকুৱাকৈ মাজুলী গৈ আমি ট্ৰেইনৰে গৈ এনেকৈ গৈ আমি যোৰহাট পাইছিলোঁ। আৰু যোৰহাটৰ পৰা আমি কি কৰিছিলোঁ, এখন ভেন এখন লৈ কিনে আমি নিমাতী ঘাটলৈ গৈ আছিলোঁ। আৰু নিমাতী ঘাটৰ পৰা আমি নেক্সট যাব লাগিব এনেকুৱাকৈ আৰু মানে ফেৰীত যাব লাগিব। চ' এনেকুৱাকৈ আমি অলপমান ভাগৰো আহিছোঁ। এনেকুৱা চব মানে গোটেই ৰাতিটো আমাৰ কি হৈছে কচোন, ট্ৰেইনত মানে সেই হৈ গৈছে। আমি হাইয়াৰলৈ দি আছোঁ এনেকুৱাকৈ, অলপমান ঠেকা ভালোঁ জ্যোতিক আৰু আগত বহি দিছোঁ। আৰু জ্যোতি আৰু পিছত জ্যোতি চাই থাকিব কিবা কিবি, সোনকালে পালে আমাক খবৰটো দিব। আমি অলপমান ভাগৰো হৈছোঁ ন আপোনাৰ। আৰু কিবা এটা টেম্পো বাছ চলে গোটাই, টেম্পোৱে চলে গোটাই, টেম্পোতে আহিলোঁ আৰু এনেকৈ আৰু চাকাৰ কিন্তু স্পীড ব্ৰেকাৰ ইমান আছে নহয়, মানে ক'ব নালাগে ইয়াত তাৰমানে। তাৰপিছত বোলে এই কিবা ব্ৰহ্মপুত্ৰ দেখা নাপাওঁ, বৰ মজা লাগছি ৰ দেখিবলৈ। এই আৰু পাম আৰু তাৰমানে কিন্তু এতিয়াও অলপমান দূৰ আছে, তাৰমানে কি নিমাতী ঘাটৰ অলপ দূৰ আছে, দেখাত পা নাপায় কিন্তু পা নাই। কিন্তু এনেকুৱাকৈ আমি দোকান চোকান দেখা নাপাইছোঁ, মানুহবিলাক দেখা নাপালোঁ। এইটোকে বেলেগ কিবা ঘাটা ধৰোঁ আৰু অলপমান আমি দূৰলৈ যাব লাগিব চাগে নিমাতী ঘাটলৈ। এনেকুৱাকৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো। এনেকুৱা অলপ পা নাপালোঁ দে, যি কি নহওক অলপমান পাছত পাম চাগে। আৰু বেছি মানে আৰু এনেকৈ ব্ৰহ্মপুত্ৰ নদীটো এদিন কিবা ভাল লাগিছে মনটো, কাৰণ গোটেই ৰাতি আমি ট্ৰেইনত আহিছোঁ। ট্ৰেইনত আহি এনেকুৱা এটা অৱস্থাত অলপমান জানিছা, এইটো আৰু টেম্পোত জাকাৰা, টেম্পোত যাবিলাকেহে জানে, এইটো কিন্তু ভালকৈ বুজিব যায়। টেম্পোত বৰ আহ যাহ কৰি থাকে এইটো আৰু এই আৰু এতিয়া আঙুলি দি এটাই কোনোবাই দেখাই দিছে, কোনে দেখালোঁ মই পাহৰিলোঁ আচলতে। সেই হ'ব লাগে মাজুলী চাজুলী নহয় এনেকুৱা আৰু। এতিয়া আমি আৰু এনেকৈ গৈ আছোঁ, গৈ এতিয়া টেম্পো ড্ৰাইভাৰটোৱে ক'লে যে বস্তু বাহিনীবিলাক ঠিকে ঠাকে আছেনে, মানে অলপ চাই ল'ব। আমি আৰু মোটামুটি নামিবৰ হ'ব আৰু নিমাতী ঘাট পাম তাৰমানে, আৰু বেছি সময় নাই। ৰাস্তাটো বেয়া নহয় গোটাই, কিন্তু কথাটো স্পীড ব্ৰেকাৰ বহুত আছে দিয়ক। আহি পালোঁৱে দেই নিমাতী ঘাট মোটামুটি। আৰু ৰাখিলোঁ, ৰাখি আৰু চাৰিওফালে চালোঁ মানে ক'ত বা টিকট কাটিব লাগে, আৰু ইয়াতে ফেৰী দি যাব লাগিবতো নিশ্চয়। এতিয়া আমি বোলে একদম পূৰা কমল শৰ্মাই পূৰা হেৰি কৰি লৈছে, একদম বেগ চেগ ল'লাই। আৰু গৌতমেও এতিয়া বেগ আৰু মানে এই বেগ এটাকৈ ওলাই আছে আৰু এনেকুৱাকৈ দিগন্ত হৈ আছে কি। আমি এতিয়া উঠিলোঁ ফেৰীত। আমি এতিয়া মাজুলীলৈ গৈ আছোঁ। কমলাবাৰী যি ঘাট মানে আৰু ঘাটলৈ গৈ আছোঁ আমি। এতিয়া ফেৰীত উঠিছোঁ, চাওক ফেৰীৰ মাজত মানে দুনিয়াৰ বাইক আৰু আনচি দিয়ে আৰু মানুহ বাপাও দুনিয়াৰ বাইকো আনে, কাৰো আনে ফেৰীখনতে। এতিয়া কাৰো আনিছে আৰু মুঠতে আৰু দিগন্তই পূৰা চাই আছে ইফালে একদম মজা আৰু মুঠতে। আৰু ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া মোটামুটি আৰু পাম অৱস্থা আৰু মুঠতে। কিন্তু বহুত সময় গৈছে দিয়ক, আপোনালোকক মই ইমান গোটেইখিনি মোটামুটি 1 ঘণ্টা লাগে। মোটামুটি নিমাতী ঘাটৰ পৰা কমলাবাৰী মানে কি কৈছোঁ মানে ঘাটলৈ মানে 1 ঘণ্টামান লাগে মোটামুটি। চ' গতিকে আমি গোটেইখিনি দেখুওৱা নাই আপোনালোক বৰিং হৈ যাব এনেকুৱাকৈ দেখুৱালে। মোটামুটি পাম আৰু এতিয়া পালোঁ পাম মোটামুটি আৰু পাং অৱস্থা এনেকুৱা বঢ়িয়া একদম। চাওক পালোঁৱে, নামিলোঁ অলপ লাহে লাহে। আৰু চেল্ফি উঠাত ব্যস্ত আৰু জানাই সেইটো ডেকা ল'ৰা একদম। আৰু মাজুলী পালে কথাটো হয়নে, পূৰা ব্যস্ত আৰু চেল্ফি উঠাত আৰু পূৰা একদম। আৰু অলপ পিকচাৰটো অলপ সেই হৈছে, আপোনালোকে বেয়া নাপাব, কাৰণ কেমেৰাবিলাক যেংকে তেংকে কৰা গৈছে অলপ এদিনাখন, কাৰণ তুমি জালত আছিলোঁতো সেইকাৰণে। আহি জানিছেনে আপোনালোকে ফটোবিলাক দেখি আছে, এই চাংঘৰত আছোঁ আমি, এনেকুৱা চাংঘৰত আছোঁ আমি ক'ৰবাত যাম মানে যাই মানে এইবিলাক আৰু ৰেডি হৈ আছোঁ এনেকুৱাকৈ। আৰু ৰেডি মুঠতে আৰু একদম পূৰা হেৰি কৰি লৈছোঁ। এতিয়া আমি ভাবিলোঁ মানে প্ৰথমতে কি কৰোঁ, আমি যে আমাৰ যে মুখা শিল্প তাত যাম তাৰমানে। আৰু খুব ভাল লাগে, পৃথিৱী বিখ্যাত আমাৰ অসমৰ মুখা শিল্প। চ' গতিকে মাজুলীৰ এই ৰাস্তা, সুন্দৰ ৰাস্তা, নদীদ্বীপ, বৃহত্তম নদী পৃথিৱীৰ ভিতৰত, সুন্দৰ ঠাই। চ' এনেকুৱাকৈ আমি আৰু গৈ আছোঁ আৰু এনেকুৱা। চ' অলপ পাছত আমি সেই মুখা বনোৱা সেই শিল্পীজনক লগ ধৰিম, ভাল লাগিব চাই থাকিব ভিডিঅ'টো। এতিয়া আমি ইয়াতে আহিলোঁ, আমি কিবা কিবি কথা সুধিছোঁ তেখেতক যে কেনেকুৱা কিমান দিনৰ পৰা আপুনি এনেকুৱা কৰি আছে, কাম কৰি আছে, যদি মই এনেকৈ গোটেইবিলাক তেখেতেও কৈ আছে যে আমি বহুত দিন আমাৰ বংশগতাই মোটামুটি আমি গোটেই মানে আমাৰ দেউতাইও কৰিছিল, মানে ককায়ো কৰিছিল, এনে কথা কৈ আছে আৰু ভাল লাগি আছে। আমাৰ যিজন ড্ৰাইভাৰে লৈ আহিছিল বহুত ধুনীয়া মানে মজাকৈ। আৰু ইয়াতে তাৰমানে কি অকল যে মুখা মানে আমাৰ এখেতসকলে বনাইছে এনেকুৱা, কিছুমান বিদেশীও কিছুমান মুখা বনাইছে। ইয়াত বিদেশী মানুহ আহি পেলাই কষ্ট কৰি থাকি পেলাই ইয়াতে মুখাবিলাক চাওকচোন পিছফালেও
সুন্দৰ তেখেত সুন্দৰ মানে আৰু ইয়াত মানে এটা সঁচাকৈ মানে এটা ভাল লগা পৰিৱেশ মানে ইয়াতে যদি আপুনি যদি মাজুলীত আহি ইয়াতে যদি নাহে এই মুখা শিল্প চাবলৈ যদি নাহে তেতিয়াহ'লে আপুনি কিন্তু বহুত মিছ কৰিব চ' মাজুলীলৈ গ'লে কেতিয়াবা আপুনি এই মুখা শিল্প চাবলৈ যাবই যাব চ' দেখিছেনে এইবিলাক পুৰস্কাৰ পাইছে আমাৰ ছয়গাঁৱৰ পৰাও পাই দিছে পুৰস্কাৰ ছয়গাঁৱৰ চাগে ছাত্ৰ সন্থাই পুৰস্কাৰ মানে ইয়াতে দিছে আৰু তেখেতসকলক সেই কথাটো কৈছে আমাক আৰু আমাৰ ভাল লাগিছে ছয়গাঁৱৰ কথাটো শুনি আমাৰ ভাল লাগে যদিও আমি পলাকবাৰীৰ হয় বিৰাট ভাল পাইছিলোঁ আমি আচলতে তেখেতে কিবা ভাবিলোঁ এখন মুখা কিয় পিন্ধি নলওঁ মুখাখন পিন্ধিলোঁ চাওকচোন কেনেকুৱা লাগিছে মুখা আৰু বাহিৰতো এনেকুৱা ফটো এখন উঠিলোঁ হয় নাই আৰু এনেকৈ শৰ্মায়ো এনেকৈ মুখা পিন্ধিলে মানে সকলোৱে আৰু মানে আপোনাৰ এই মুখা চাবি কেনেকুৱা এখন মুখা আছে ভয় নাখাব আৰু কেনেকুৱা মুখা দেখিছেনে হাতেৰে গঢ়া নিজ হাতে বনাইছে এনেকুৱা আৰু তাৰপিছত এইবিলাক কিছুমান বিদেশীয়ে কিছুমান বনাইছে বিদেশী মানে বুজিছেনে কোনোবা বেলেগ দেশৰ পৰা আহি তাৰমানে এতিয়া মানে কি মোহিত হৈ কিনে তাৰমানে এনেকুৱাকৈ বনাইছে না আমিও অলপ বনাওঁ নেকি শিকোঁ এই অলপ কিবা কিবি এনেকৈ বনাব চাইছে তাৰমানে আৰু এনেকুৱা মানে যিমানখিনি চেষ্টা পাৰিছে আৰু এনেকুৱা বনাইছে কোনোবাতো আছে তাৰে গোটেইখিনি মই ক'ব নোৱাৰোঁ আচলতে চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো এনেকুৱা আৰু মানে আপোনাৰ চাওক কিবা কিবি এনেকৈ বনাইছে বিৰাট ভাল লাগিছে দিয়ক মানে নক'ব আৰু আমাৰ যে এইটো মানে নৰসিংহ তাৰমানে আৰু এনেকুৱা আৰু বঢ়িয়া লাগিছে ন নিশ্চয় চাকি তাকি এইটো সুন্দৰ পৰিৱেশ এটা সুন্দৰ ঠাই মজা লাগিছে মজা আৰু একদম চাওক আপোনাৰ আচৰিত লগা নাই নে চাওকচোন কি বনাইছে আৰু মানে মানিব লাগিব তাৰমানে আৰু চাই দেখিলেহে গম পায় তাৰমানে আপুনি যদি যায় তাত বুজে গম পায় তেতিয়া মানে গম পাব সঁচাই এইটো পৃথিৱী বিখ্যাত যিহেতুকে আৰু ভাল লাগে আপোনাৰ তাতে আৰু এই দিয়কচোন মুখা পিন্ধি আপোনাৰ ফটো উঠি আছে DSLR দি দিয়ক এনেকুৱা আৰু ভাল লাগিল এই দিগন্তই এনেকৈ ফটো উঠিব চাই আছে এই আৰু মুঠতে আপোনাৰো এনেকুৱা ইচ্ছা যাব গ'লে আপুনিও যদি আমাৰ ঠাইত হ'লে নহয় আপুনিতো আপোনালোকে আৰু মানে সঁচাকৈ মজা পালে আৰু ভাল পালে হয় বহুত আপোনালোকেও নিশ্চয় ফটো উঠিলোঁ এনেকুৱাকৈ চ' এনেকুৱা ফটো উঠিছে গম পালোঁ মানে অসমৰ এই মুখা শিল্পত মানে সেই হয় আমাৰ প্ৰয়াত ডক্টৰ APJ আব্দুল কালামে তাৰমানে কি কৰিছিল এখেতসকলৰ মানে দেউতাক নে ককাককে চাগে মই পাহৰি গ'লোঁ মানে কি কৰিছে মানে পুৰস্কৃত কৰিছে তাৰমানে এনেকুৱাকৈ চাওক কি ভাল লাগে ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ পাইছে চাওকচোন কি মজা চাই আমাৰ তাতে আৰু আমাৰ অসমৰ মানে শিল্পকলাই ভাল লাগিছে এনে মুখা শিল্প সুন্দৰ মানে সঁচাকৈ ক'বলৈ গ'লে আপুনি আহিব চাব ভাল লাগিব আৰু আমাকো জনাবচোন কেনেকুৱা পায় মই মানে কৈ আছিলোঁ কিবা কিবি এনেকুৱা ভাল লাগিছে ইহঁতেও চাওঁচোন কেমেৰাটোনো উল্টাকৈ এনেকৈ কৰিব লাগে না দে আৰু উপায়তো নাই তথাপি এনেকুৱাকৈ ভিডিঅ'টো আপলোড দিলোঁ বেয়া যায় নাপাব আৰু যি কি নহওক নেক্সট টাইম কেতিয়াবা গ'লে আৰু ভালদৰে এনেকুৱাকৈ দিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষ হোৱা নাই বহুত বাকী আছে আৰু কিবা কিবি মানে ৰাতিপুৱা উঠি আমি কি গ'লোঁ আৰু মাজুলীৰ চাইকেল চলাব গ'লোঁ মাজুলীৰ ইটো ফালৰ পৰা ইটো ফালে পূৰা পজিশ্যনত দি দিলোঁ চাইকেল চলালোঁ ভাল লাগিল তাৰেতো দুজন ল'ৰাক লগ পালোঁ আৰু সুন্দৰ মানে তাৰে ফিল্ডত দলতো চেল্ফি উঠিলতে ভাল লাগিল তাৰপিছত আমি কি কৰিলোঁ ওলাই ধুনীয়াকৈ একদম গা পা ধুই আমি আৰু বেলেগ ঠাইত যাবই আছোঁ আৰু এনেকুৱাকৈ ড্ৰাইভাৰজনকো মাতিলোঁ ৰাস্তাবিলাকো ভাল লাগিল বঢ়িয়া একদম চাওক ৰাতিপুৱাৰ ভাগতে মজা লাগে ভাল লাগিছে আৰু এনেকুৱাকৈ আমি আৰু গৈ থাকোঁতে জানিছে এইটো আৰু বিভিন্ন কথা আৰু ইজনে কিবা ড্ৰাইভাৰজনকো কিবা জোকে আছোঁ ড্ৰাইভাৰজনৰ নামটো মোৰ নামেই দিয়া যায় দিয়ক ৰাজকুমাৰ পিছতে সোধাওঁতে গম পালোঁ নামটো কি ৰাজকুমাৰ মই আৰু জুবিন গাৰ্গৰ দৰে এনেকৈ পিন্ধি লৈছোঁ আপোনাৰ আৰু চাওক দিগন্ত মানে এনেকুৱা আৰু ঠাণ্ডা দিন আছিলতো অলপ মানে ঠাণ্ডাও লাগে সেয়াই আৰু কথাটো আহি আপোনাৰ চাওক মানে আপুনি কি হ'ল আমাক মানে এখন সত্ৰত মানে কি কৰিলে কচোন সুন্দৰকৈ আমাক মাতিলে বঢ়িয়াকৈ বহিবলৈ দিলে আমিও বহিলোঁ সুন্দৰকৈ শৰাই পাতি এনেকুৱাকৈ আৰু বঢ়িয়াকৈ আৰু আমাক মানে কি কৰিলে সেয়া মানে ভাল লাগিছে আৰু আমাক যিমানখিনি পাৰে মানে কি কৰিছে আমাক মানে ভালদৰে আমাক মানে সেই কৰিছে আৰু বস্তুটো বুজাই দিছে ক'ত কি কেনেকুৱা সেই ঘৰৰ ভিতৰত আৰু চাচোন এই মানে দিগন্তৰ কি মানে ফটো উঠাতে ব্যস্ত আৰু আমি ভাবিলোঁ আমাৰ ড্ৰাইভাৰজন ৰাজকুমাৰৰ লগতো কি আহি নকৰোঁ মোৰ নামেদি যিটিকে যায় ফটো এটা উঠাই দিলোঁ মই ইয়াক কপি উঠিলোঁ আপোনাৰ লাহেকৈ উঠিম না আৰু ধুনীয়াকৈ কিবা কিবি কৈ আছোঁ আৰু নাই এইটো আৰু আপোনাৰ যদিও কিবা কিবি এনেকৈ আৰু কিবা এনেকুৱা কিবা কিবি কি কৈছে আৰু পাৰ হৈছে সেইখিনি নিয়মত আৰু এনেকুৱা চাই থাকিব ভিডিঅ'টো আৰু এইবাৰ বেলেগ ঠাইত এখনত যাম বেলেগ মানে বহুত ঠাই চাবলগীয়া আছে দিয়ক তাত সত্ৰ আছে কিবা আছে বিভিন্ন আৰু ভাল লগা আৰু নহয় আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ইমান ধুনীয়াকৈ সত্ৰবিলাক হেৰি কৰিছিল তাত মানে এটা পৰিৱেশ সাজিছিল ভাল লাগি খুব ভাল লাগে এনেকুৱাকৈ আমি গৈ আছোঁ আৰু পথাৰো দেখা পালোঁ এনেকুৱা
মানে সুন্দৰ মাজুলীৰ মাজত মানে পথাৰ ভাল লাগিল আহি মানে কি কৰিলোঁ এখন সত্ৰৰ আৰু এখন সত্ৰত আহিলোঁ এইখন সত্ৰৰ খুব সুন্দৰ পুৰণি অলপ ভাল লাগে মজা লাগে এনেকুৱাকৈ এটা মানে যিটো পৰিৱেশ গোটেইকেইটাই মানে এনেকুৱাকৈ ফটো উঠিলোঁ কিবা কিবি আৰু এনেকৈ মানে অলপ পৰিৱেশটো সঁচাকৈ মানে ভিতৰৰ এইটো সত্ৰৰ ভিতৰত আমি মানে এনেকুৱাকৈ হেৰি কৰিলোঁ কমল শৰ্মাই এটা প'ষ্ট দিলে এনেকুৱাকৈ ফটো উঠাৰ কাৰণে তাৰপিছত এনেকুৱাকৈ আমি গামোচা কিয় লৈ উঠছোঁ ভাল লাগে কিবা এটা গামোচাখন ল'লে নিজকে এনেকুৱা আৰু ভাল লাগিছে বঢ়িয়া আৰু ময়ো কিবা কিবি এনেকুৱা চেল্ফি উঠাৰ কাৰণে কৰিলোঁ হওক ভিতৰত আৰু মজা আৰু পৰিৱেশ চাইডৰ পৰা গৌতমো আহিল দিবাৰ গৌতমে তাৰমানে কি বা ক'লে সি জানে আৰু কিবা এনেকৈ চকুটোকে ভেল্টি দিলে একেবাৰে কি বা তাৰপিছত এনেকৈ আৰু আমাৰ দিগন্তই কিবা কিবি ক'লে চাচোন মুখখন পাওঁ এনেকুৱা আৰু মানে এইখন সত্ৰটো মানে চাৰিওফালে আমি ঘূৰিলোঁ এতিয়া এনেকুৱা আৰু সেৱা কৰিলোঁ আৰু ভাল লাগে আমি ফটোখন প'ষ্ট দিওঁ ৰ ইফালে ঘূৰিলোঁ মন বঢ়িয়া লাগিল আৰু দূৰৰ পৰাও মানে পিকচাৰ কৰিলোঁ ভাল লাগিল তাৰপিছত চাই থাকিব গুড মৰ্ণিং দোস্ত আমি এতিয়া বৰ্তমান আমি যাই আছোঁ এতিয়া নিমাতী ঘাটলৈ চ' আমি কমলাবাৰীৰ পৰা আহিলোঁ অলপ আগতে চ' মোটামুটি আমি এক ৰাতি থাকি মানে সুন্দৰকৈ 2 দিন মানে কৰি ঘূৰি ইফালে যাই মজা কৰি মজা লাগি বঢ়িয়াকৈ আমি আৰু বেলেগ ছাইড যাম আৰু আমি ভাবিলোঁ আৰু যিটোকে ৰিটাৰ্ণ হৈছোঁ এনেকুৱাকৈ আমি ইয়াত ফেৰী দি যাই আছোঁ আপোনাৰ কমলাবাৰীৰ পৰা আমি নিমাতী ঘাটলৈ গৈ আছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমি এনেকৈ গামোচা লৈ মোবাইলৰ ফটো চটো চাই যাই আছোঁ আৰু গাড়ী চাৰি কথা ক'লে আৰু প্লিজ নতুনকৈ এইবিলাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।